নমস্কাৰ সকলোকে শান্তিচিতা চেনেলৰ অনিতা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে মোৰ বৰ্তমান ভাল আজি পুনৰ এটা ইনফৰমেটিভ ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছো আৰু ভিডিঅ'টো বুট কৰো হেকলৈকে চাব স্কিপ নকৰাকৈ আৰু হেকত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ এই ইনফৰমেটিভ ভিডিঅ'টো কেনেকুৱা লাগিল আৰু এই ভিডিঅ'টো সেই সকলৰ কাৰণে যোনসকলৰ ডিফেন্সত যাবলৈ মন দেশমাতৃ সেৱাৰ হকে কিবা এটা কৰিবলৈ মন সেই সকলৰ কাৰণে এই ভিডিঅ'টো বিশেষ অলৰেডি অসমৰ বহু লৰা ছোৱালীয়ে বৰ্তমান অসম পুলিচৰ ট্ৰেনিং কৰি আছে আৰু বহুতে হয়তো ভাইভা দি আছে UBSI ABSI আৰু কমান্ডোৰ ভাইভা দি আছে ফিজিক্যাল টেষ্ট হৈ আছে বহুতৰে আৰু তেনে অৱস্থাতে এটা নতুন ৰিক্ৰুটমেন্ট আহিছে ইণ্ডিয়ান আৰ্মিৰ ওপৰত আৰু সকলোৱে হয়তো জানে অগ্নিবীৰ বুলি আৰু নতুন এটা সুযোগ আহিছে আপোনালোকৰ কাৰণে আৰু যোনসকলে অসম পুলিচত বিফল হ'ল তেখেতলোকৰ কাৰণে আকৌ এটা পুনৰ সুবিধা পাইছে ডিফেন্সত যাবৰ কাৰণে গতিকে আপোনালোকে এই সুবিধাটো স্কিপ নকৰিব আপোনালোকৰ এই অনলাইন এপ্লিকেশন জুলাইৰ পৰা ষ্টাৰ্ট হ'ব আপোনালোকে 8 পাছৰ পৰা এই অনলাইন কৰিব পাৰিব তাত বিভিন্ন ধৰণৰ কেটেগৰী আছে গতিকে আপোনালোকে এই এডভাৰটাইজমেন্টটো গুগলত যাই কেনে আপোনালোকে www.indianarmy.nic.in 2022 বুলি মাৰি দিলে আপোনালোকৰ নটিফিকেশন PDF অফ অগ্নিবীৰ বুলি আহিব গতিকে আপোনালোকে এই PDFত গৈ গুটেই অগ্নিবীৰৰ এডভাৰটাইজমেন্টটো আপোনালোকে এবাৰ ভালকৈ পঢ়ি চাই ল'ব কাৰণ ভিডিও দিলে বহুত দীঘল হৈ যাব আৰু টোটাল 22টা পেজ আছে এই অগ্নিবীৰৰ ওপৰত আপোনালোকে ভালকৈ গুগলত যাই কেনে চেক কৰি ল'ব আৰু এই অগ্নিবীৰৰ ওপৰত মই বহুতকে সমালোচনা কৰি থকা দেখিছো যে বহুতে কৈ আছে যে 4 বছৰৰ কাৰণে গুলি খাই মৰিবলৈ নাই 4 বছৰৰ কাৰণে এটো কি চাকৰ এনেকুৱা ধৰণৰ বহুতে মন্তব্য কৰি আছে আচলতে ডিফেন্সত যাবলৈ যদি মন বা দেশৰকে কিবা কৰিবলৈ যদি মন থাকে তেনেহলে হয়তো এনেকুৱা ধৰণৰ চিন্তাধাৰা আহিব নালাগে আনকি মোৰ ভাইটিও তেনেকৈ কৈছে আচলতে তেনেকুৱা ধৰণৰ ফিল হয়তো আহিব নালাগে যিকি নহওক সকলোৰে হয়তো এনেকুৱা চিন্তাধাৰা নাহিব পাৰে কিছুমানৰ হয়তো যাবলৈ মন থাকিব পাৰে গতিকে যোনসকল ইচ্ছুক প্ৰাৰ্থী তেখেতলোকক এই অনলাইন এপ্লিকেশন কৰিব পাৰে আপোনালোকে জুলাইৰ পৰা এই অগ্নিবীৰত যেনেকৈ এটা মিনিমাম চাকৰিৰ বছৰ ধৰি দিয়া হৈছে তেনেকৈ ইয়াত বেনিফিটটো দিয়া হৈছে গতিকে আপোনালোকে সকলোখিনি এবাৰ ভালদৰে পঢ়ি মেলি চালি জাৰি চাই যদি আপোনালোকৰ ইচ্ছা যাবৰ কাৰণে গতিকে আপোনালোকে অনলাইন কৰি দিব আৰু ভালদৰে প্ৰেক্টিছ কৰিব ভালদৰে পাৰফৰ্ম কৰিব সকলোকে শুভেচ্ছা থাকিল অগ্নিবীৰৰ কাৰণে আৰু এইটো আছিল আজি মোৰ ইনফৰমেটিভ ভিডিঅ'টো প্লিজ আপোনালোকে কমেন্ট কৰি জনাবা যে মোৰ এনেকুৱা এই ভিডিঅ'টো চাই কেনেকুৱা পালে বাকি ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা পাই প্লিজ আপোনালোকে মোক কমেন্ট কৰি জনাব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ সহায় সহযোগিতা পালেহে মই নতুন নতুন ইনফৰমেটিভ ভিডিঅ' বনাবলৈ সাহস পাওঁ তো নেক্সট ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশাৰে এতেলা হোম বাই বাই